হাতে হাত ধৰি আজি বহু দূৰ আহি পালো বাৰ্তালাপ কিনো কৰো গ্ৰন্থমেলালৈ যাওঁ বলক আপোনালোকক দেখাওঁ গ্ৰন্থমেলা কিছু দৃশ্য আপোনালোকে চাওক এয়া গ্ৰন্থমেলা চান্দমাৰি কিমান মানুহৰ ভিৰ অসংখ্য জনসংখ্যা মানুহৰ ভিৰ যেন কিতাপৰ টোপোলাবোৰ একোটা টোপোলা যেন হৈ ৰৈছে টোপোলাবোৰ যেন খুলি সকলোৱে পঢ়াৰ মন সকলোৱে এই সময়ত গ্ৰন্থমেলালৈ যাবলৈ প্ৰয়াস কৰিছে গ্ৰন্থমেলা এই দৃশ্যবোৰ দেখি আপোনালোকে যাব গ্ৰন্থমেলালৈ 9 জানুৱাৰী লাষ্ট 9 জানুৱাৰীৰ পিছত গ্ৰন্থমেলা আৰু নাপাব হয়তো পিছলৈ পাব কিন্তু আছাম বুক ফেয়াৰ এয়া গ্ৰন্থমেলা চান্দমাৰি যি গ্ৰন্থমেলা হৈ আছে তেতিয়া গেটৰ পৰা সোমাওঁতে টিকটৰ পইচা 10 টকা এজনৰ বাবে টিকটৰ 10 টকাকৈ চ' আপোনালোকে বুক ফেয়াৰলৈ যাওক একোখনকৈ কিতাপ লৈ আনক আপোনালোকৰ মন পচন্দৰ কিতাপ কিনক আপোনালোকে ভাল পোৱা এয়া চাওক সুন্দৰ দৃশ্য আপোনালোকে যেন সঁচাকৈ গ্ৰন্থমেলা বুক ফেয়াৰ সঁচাকৈ এক অতুলনীয় প্ৰকৃতিৰ মাজত কবিতাবোৰ পঢ়ি ভাল পোৱা মানুহবোৰে যেন এই বুক ফেয়াৰলৈ গৈছে কবিতা পঢ়ি ভাল পোৱা মানুহজনে গল্প এখন কিনিছে গল্প পঢ়ি ভাল পোৱা মানুহজনে কবিতা কিতাপ লৈছে বুক ফেয়াৰ নামেই যাৰ পৰিচয় গ্ৰন্থমেলা অসম গ্ৰন্থমেলা সঁচাকৈ ইয়াতে সকলোৱে যাওক সকলোৱে একোখনকৈ কিতাপ লৈ আনক কিতাপ যদি আনিবলৈ পইচাও নহয় তেতিয়াহ'লে কিতাপসমূহ পঢ়িবলৈ আপোনালোকে ফ্ৰীতে পঢ়িব পাৰিব আপোনালোকে যাওক সঁচাকৈ সুন্দৰ দৃশ্যবোৰ উপভোগ কৰক কেৱল কিতাপৰ লগতে কিছুমান বস্তু পোৱা যাব আপোনালোকে গ'লেহে গম পাব মই সকলো কথা আপোনালোকক ডাইৰেক্ট নকওঁ আপোনালোকে সৌন্দৰ্যবোৰ আৰু মানুহবোৰৰ ভিৰ কেনেকুৱা কি হৈছে আপোনালোকে নিজে যাব আৰু এয়াই চান্দমাৰি গ্ৰন্থমেলা সঁচাকৈ বৰ ধুনীয়া গ্ৰন্থমেলা আপোনালোকে কিতাপ এখন কিনিব চাওক কিতাপ এখন লওক কিতাপ এখন পঢ়ক কিতাপৰ পৰাই আপোনালোকে জ্ঞান লাভ কৰিব আমি নজনা কথা এখন কিতাপৰ পৰাই পাওঁ সেইবাবে এই গ্ৰন্থমেলাত প্ৰত্যেকখন গ্ৰন্থ দোকানত ভিৰ মানুহৰ সমাগম সকলোৱে কিতাপ লৈছে সৰু ল'ৰা ছোৱালীও কিতাপ চাইছে ডাঙৰ ডাঙৰ জ্যেষ্ঠসকলেও কিতাপ লৈছে চাওক উপভোগ কৰক আপোনালোকে এইটো ভিডিঅ' চাই গম পাইছে যে গাড়ী সদায় কম গতিত চলাব লাগে তীব্ৰ গতিত গাড়ী কেতিয়াও নচলাব চাওক আপোনালোকে চান্দমাৰিলৈ আহক এইটো উপভোগ কৰক যে গাড়ী স্পীডত কেতিয়াও চলাব চাওক আপোনালোকে চান্দমাৰি এই বিশাল গ্ৰন্থমেলাখন আপোনালোকে আহি এবাৰ চাব 9 জানুৱাৰীলৈ লাষ্ট ত' আপোনালোকে আহিব পাৰে আৰু উপভোগ কৰিব পাৰে গ্ৰন্থমেলা জীবনে